ডিফু লুৰলাংচু ডিএভি পথৰ সমীপত নিৰ্গত হৈছে ধোঁৱা বৈদ্যুতিক খুঁটাৰ কাষৰ মাটিৰ তলৰ পৰা ধোঁৱা নিৰ্গত ঘটনাক লৈ চাঞ্চল্য পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ বিৰাট গৰাখহনীয়া শক্তিশালী নেতাৰ অভাৱত সদলবলে কেৰুৱা বহন পিন্ধিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে 3 ঘণ্টা ধৰি নেৰানেপেৰা বৰষুণত কয়লামাটিৰ হেমাই আদং উপনৈৰ জলপৃষ্ঠ বৃদ্ধি দলঙৰ ওপৰে বৈছে পানী যোগাচিন্ন হৈ হাহাকাৰ অঞ্চলটোৰ ৰাইজ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ ডিফু লুৰলাংচৰ টিএভি স্কুলৰ সমীপৰ পথত ধোঁৱা নিৰ্গত হৈছে এক বৈদ্যুতিক খুঁটাৰ তলৰ মাটি ভাগৰ পৰা এইদৰে ধোঁৱা নিৰ্গত ঘটনাক লৈ সমগ্ৰ চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য হয় ইয়াক প্ৰাকৃতিক ঘটনা ক'বনে নে কোনো অলৌকিক ঘটনা নে মাটিৰ তলত বিদ্যুৎ বা পানী যোগান বিভাগৰ কোনো কাৰিকৰী বিজুতি সত্যহতে এই ঘটনাৰ কোনো উপযুক্ত ব্যাখ্যা ওলোৱা নাই আজি পুৱাৰে পৰা এইখন বৈদ্যুতিক খুঁটাৰ কাষৰ মাটিৰ তলৰ পৰা অবিৰমভাৱে নিৰ্গত হৈছে ধোঁৱা এই ঘটনাৰ দৰ্শন কৰিবলৈ অনেক কৌতূহলী লোকে পুৱাৰে পৰা ভিৰ কৰা দেখা গৈছে সমান্তৰালভাৱে অজান ভয়ে বিপল কৰিছে দাঁতি কাষৰীয়া ৰাইজ উল্লেখ্য যে এই ঘটনা চাবলৈ চৰকাৰৰ কোনো বিষয়া বা প্ৰতিনিধি উপস্থিত হোৱা নাই এতিয়াও ৰাতিপুৱা আমি 4:30 বজাত মৰ্ণিং ৱাক যাওঁ বুলি ওলাওঁতে এই মোৰ ঘৰৰ ওচৰত এইটো গেট হয় এই গেটৰ ওচৰত এটা পোষ্ট আছে সেই সিহঁতে মানে আজিকালি ড্ৰেইন বনাবলৈ আহিছিলে সিহঁতে এই নতুনকৈ ড্ৰেইন মানে হেৰি কৰি আছে গাঁত খান্দিছে সিহঁতে আৰু লগতে ইলেক্ট্ৰিক পোষ্টও আছে সেই পোষ্টৰ কাৰেণ্টটো এনেই কাৰেণ্ট দিয়া হোৱা নাই কেবল লাইন দিছে সেইটো দিয়া হোৱা নাই তাৰপিছতে এই পোষ্টৰ পৰা এতিয়া ধোঁৱা ওলাই আছে সেইটো ৰাতিপুৱাৰ পৰা স্মক এতিয়া পূৰা 3 ঘণ্টামান হ'ব স্মকটো ওলাই আছে তাকে কেলে হৈছে সেইটো ডাঙৰ সেইটো কেলে হৈছে সেইটো আমি ক'ব পৰা নাই গতিকে মই ৰিপৰ্টাৰবিলাকক সেইটো ফোন কৰি অকণমান জনাই দিছোঁ ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলং কংগ্ৰেছৰ ব্যাপক গৰাখহনীয়া হামৰেন পৰিষদীয় সমষ্টিৰ হাৰলং চৰাত কংগ্ৰেছৰ দুৰ্গত মুখ্যম আঘাত শক্তিশালী নেতাৰ অভাৱত গেৰুৱা বহন পিন্ধিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছৰ দুৰ্গত ব্যাপক আঘাত পাৰ্বত্য জিলাখনৰ হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাৰলং চৰাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সক্ৰিয় সদস্য কৃষ্ণ টিমুঙৰ নেতৃত্বত যোগদান কৰা এই সকল কৰ্মীয়ে কংগ্ৰেছ দলত শক্তিশালী নেতৃত্বৰ অভাৱ ঘটা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে লগতে অনাগত দিনত গেৰুৱা দলটোক শক্তিশালী কৰাৰ বাবে সকলো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে সমাগত বিধানসভাৰ প্ৰাক্ষণত এইদৰে কংগ্ৰেছৰ পৰা বিজেপিলৈ কৰ্মীৰ সোঁত বোৱাত দেখি নিজ সমষ্টিটো খুব সোনকালে কংগ্ৰেছ শূন্য হ'ব বুলি সদৰি কৰে হামৰেন সমষ্টিৰ পৰিষদীয় সদস্য মংগল সিং টিমুঙে আজিতো বহুত জইন কৰিলে এতিয়া চাবলৈ গ'লেতো আমাৰ প্ৰত্যেক মানে লোকেল কমিটিত এতিয়া ধৰক ফংজাংৰে পৰা আৰম্ভ কৰি এঘৰো নাই আৰচঙতো নাই দেৰাৰ লগত নাই এনেকৈ ইয়াত যি আছে ইয়াতো নাই অপজিশ্যন নাই আৰু তেনেকৈ ঠিক প্ৰায় লোকেল কমিটিতে অলপ কিবা আছে আৰু তেনেকৈ 1% মান থাকিব সভাত পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং স্থানীয় বিধায়ক মানসিং ৰংপি হামৰেন পৰিষদীয় সদস্য তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগল সিং টিমুঙৰ লগতে একাংশ স্থানীয় বিজেপি নেতা কৰ্মী উপস্থিত থাকে আমি আইএনসি পাৰ্টিৰ পৰা আহিছোঁ আইএনসি পাৰ্টিৰ পৰা আমি বিজেপি জইন কৰিছোঁ আমি বিজেপি জইন কৰা কাৰণটো আপুনিও নিশ্চয় জানে যে আমাৰ ৱেষ্ট কাৰ্বি আংলং কংগ্ৰেছ কিমান শক্তি আছে সকলো জানে যে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ শক্তি নাই কাৰণ কি
ৱেষ্ট কাৰ্বি ডিষ্ট্ৰিক্ট কংগ্ৰেছ নেতাকেইটা যিমান আছে যে একজোট কাম নকৰে কোনো যদি ভাল কাম কৰে ভাল কাম যোনে কাম কৰে তেখেতে সদায় মানে কণ্ট্ৰভাৰ্চি লাইনত আনে সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে আজি জইন কৰিলোঁ মই বিজেপি আজিৰ পৰা মই যিমান মোৰ ফ্ৰেণ্ড আছে মোৰ কলিগছ আছে যিমান হামৰেং সমষ্টি হওক আমি ৱেষ্ট কাৰ্বি নটা সমষ্টি হওক আমি আনি থাকিম বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ কয়লামাটিৰ হেমাই আদং উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি দলঙৰ ওপৰে ববলৈ লৈছে বাহনী পানী সোমবাৰে পুৱা ভাগত হোৱা 3 ঘণ্টিয়া ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ বাঢ়ি আহে উপনৈখনৰ জলপৃষ্ঠ ইফালে প্ৰবল ধুমুহা আনফালে মুখলধাৰ বৰষুণ এইদৰে 3 ঘণ্টিয়া ধৰি হোৱা নেৰানেপেৰা বৰষুণে কাল অমানিশা নমাই আনিছে নীলিপ পৰিষদৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কয়লামাটি অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত অঞ্চলটোৰ হেমাই আদং নামৰ উপনৈখনৰ জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰে হেমাই আদং উপনৈ ওপৰত সজা দলংখনৰ ওপৰে বাহনী পানী ববলৈ ধৰাত জয়ৰাম টিচৌ গাঁওখন সিপাৰত জগতৰ হৈছে সম্পূৰ্ণ যোগাচ্ছিন্ন হৈ পৰা দেখা গৈছে উল্লেখ্য যে যোৱা মাৰ্চ মাহতে দলংখন নিৰ্মাণ কৰা হৈছিল যদিও সম্প্ৰতি বাহনী পানীয়ে উটুৱাই নিছে এই অৱস্থাত হাহাকাৰ হৈছে অঞ্চলটোৰ ৰাইজ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমস্যা দিছো বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অৰ্ধনিৰ্মিত এতিয়া ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ভেটাগত PMGY গৃহ আৰম্ভণিতে প্ৰায় 25% নিৰ্মাণ কাৰ্য খা খবৰ নাই ঠিকাদাৰ তথা মধ্যভোগী দালালৰ গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰী একাউণ্টত আঁচনিৰ অধীনত আহিব লগা বাকী ধনৰাশি মধ্যভোগী দালালৰ দলে লুণ্ঠন কৰা অভিযোগ তুলিছে স্থানীয় ৰাইজে এই দৃশ্যত ধনশিৰি পৰিষদ সমষ্টিৰ ভেটাগৰ PMGY আঁচনিৰ অধীনত অৰ্থ নিৰ্মিত গৃহ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ নামত সাধাৰণ জনতাক প্ৰতাৰণা চূড়ান্ত নিদৰ্শন জানিব পৰা মতে যোৱা বছৰ 14 আগষ্টত আৰম্ভ কৰা হয় এই নিৰ্মাণ কাৰ্য প্ৰথম কৃষ্টি ধনৰ পৰা 25% কাম আৰম্ভ কৰিছিল কিন্তু অদ্যপি খা খবৰ নাই ঠিকাদাৰ খবৰ নাই এজেণ্টৰ খবৰ নাই স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাৰ দুখীয়া হিতাধিকাৰীক সহায় আগবঢ়োৱাৰ নামত চৰকাৰৰ এই অৱহেলাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে বিশেষ প্ৰতিবেদক কাট নিউজ
কাৰ্বি আংলং জিলাৰ ডিফু হামৰেনৰ পিছৰ হাঞ্জা লাংছো অৰ্থাৎ সৰিয়জনত তৃতীয় সংগীত বিদ্যালয় মুকলি কাৰ্বি সাহিত্য পৰিষদৰ সৌজন্যত সৰিয়জন স্থিত কাৰ্বি আংলং সেৱা কেন্দ্ৰত মুকলি কৰা হৈছে এই কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয়খন স্থায়ী ঘৰ নোহোৱালৈকে সেৱা কেন্দ্ৰতে চলিব সংগীত নৃত্য তথা ঢোলবাদনৰ অনুশীলন উল্লেখযোগ্য যে কাৰ্বি পৰম্পৰাগত সংগীত বিদ্যালয়খন আনুষ্ঠানিক মুকলি কৰে সাহিত্য পৰিষদৰ কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে সৰিয়জানত সংগীত বিদ্যালয় শুভাৰম্ভ কৰি বৃহত্তৰ সৰিয়জানৰ কলা সংস্কৃতি প্ৰেমী কাৰ্বি ৰাইজৰ বহুদিনীয়া আশা পূৰ্ণ কৰিলে কাৰ্বি সাহিত্য পৰিষদ চৰকাৰে সৰিয়জানৰ কাৰ্বি আংলং সেৱা কেন্দ্ৰত সংগীত বিদ্যালয়খন শুভ উদ্বোধন কৰি কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে কয় এই বিদ্যালয়খনে অঞ্চলটোত সংগীত বিদ্যালয় অভাৱ পূৰণ কৰিব কিন্তু বিদ্যালয়খনৰ স্থায়ী ঘৰ এখনৰ বাবে ভূমি নিৰ্বাচন কৰিব লাগিব স্থানীয় ৰাইজে এইদৰে নিজৰ মতামত ব্যক্ত কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে ভূমি বন্দোবস্ত কৰা আৰু নিৰ্বাচন কৰাৰ দায়িত্ব সৰিয়জানৰ কেচিএছ ইউনিটক প্ৰদান কৰে উল্লেখ্য বিশিষ্ট সমাজকৰ্মী ৰূপসিং ৰংপিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰতাপ সিং ৰংফাৰে সভাত বিজেপিৰ মহিলা কৰ্মকৰ্তা কাদম টেৰাংপি ৰাজেন ৰংপিৰ জিতেন ইংটি প্ৰমুখ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে là một gia phó của nó tên chúng là hem đi của tên là thay phó thế nào chúng phan chúng đi bằng cái là số school năng chúng phan năng của đại can đó là số school phan về sen về hiểu không alam năng apa đang này cả năng chúng ta là số school đang phan là để lo bên đi bằng cái năng là chúng ta cái đó vì đó chúng si cái cả làm nó nào bộ năng chúng si đại tôi năng chúng sẽ ăn thu lo nanti yang saya fikir ini betul betul nak pun nanti bang staff bang tuhan bang boleh putar bang diri putar nak tung putar ulama nak tung putar ini tung ke bang baru ini deji tanah itu dah kali bang kena tung si dua rapat kedua nak tung bang bang le kali putar itu kena putar le putar nak so sekolah long ke thang kedua putar le dan mau ke bang ke mau nak tung mau dari thang lo istilah kompleks secara apa jadi pobak jadi coba kalau menghidup pun deh ini tung kan miskin berarti dari wala people mana dari school building people hotel people kasi itu sokar tum apa ni tum coba apa বুকাজানৰ পৰা পিষ্টল লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ